নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ইমদাদুল ইছলাম আৰু আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এক নতুন ভিডিঅ'। এই ভিডিঅ'ত আমি দেখুৱাবলৈ যত্ন কৰিম যে অসমীয়া প্ৰতিদিন কাকতে কি বাতৰি প্ৰকাশ কৰিছে আজিৰ দিনত, আৰু ইয়াৰে মূল্যৱান বাতৰিসমূহ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে দেখুৱাইছোঁ যে অসমত পুনৰ 246 জন লোকত কৰোনাত আক্ৰান্ত, ইয়াৰে 71 জন কামৰূপ মেট্ৰৰ। ৰাজ্যত বৰ্তমান পজিটিভৰ হাৰ 0.55%। আমিনগাঁৱত প্ৰাৰ্থনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানৰ অন্তত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ মন্তব্য। শ্বহীদৰ সংখ্যা নিৰ্ধাৰণ কৰিব সদৌ অসম ছাত্ৰ সন্থাই। শ্বহীদৰ সংখ্যা সন্দৰ্ভত আছুৰ সৈতে আছে অসম গণ পৰিষদ। অখিল গগৈৰ লগত ৰকিবুল হুছেইনৰ ৰুদ্ৰদ্বাৰ বৈঠক। উপনিৰ্বাচন সন্দৰ্ভত দুয়োজনৰ মাজত এই বৈঠক। এআইইউডিএফৰ বাহিৰে সকলো বিজেপি বিৰোধী একত্ৰিত হৈ যুঁজিব উপনিৰ্বাচনত। ঠেলামৰাত চক্ৰ বিষয়াক আটক। গুৱাহাটীত আটক চক্ৰ বিষয়া প্ৰকল্প ৰঞ্জন বৰঠাকুৰ। দুৰ্নীতি আৰু তদাৰকী শাখাই আটক কৰে বৰঠাকুৰক। শিলচৰত কৃষকৰ বাবে যোগান ধৰা ইউৰিয়া সাৰ জব্দ। দণ্ডাধীশ কৃষি বিভাগৰ অভিযানত জব্দ ৩৫ বস্তা ইউৰিয়া সাৰ। কলাবজাৰত বিক্ৰী কৰিবলৈ নিয়াৰ সময়ত জব্দ সাৰ ৰাখি। জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ নং জন্মদিন। মহানগৰীত গান্ধী মণ্ডপত বিশেষ অনুষ্ঠান আয়োজন। উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৩ অক্টোবৰত গুৱাহাটীত আহিব উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু। উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ মহানগৰীত যান-বাহন শাখাৰ পথ নিৰ্দেশনা। বজালীৰ সৰুপেটাত শুকাব ঘটনা। পুখুৰীত গা ধুবলৈ গৈ দুজনৰ সলিল সমাধি। শনিবাৰে দিনটোত অসমত সুস্থ হয় 272 জন লোক। তাৰ বিপৰীতে কৰোনাত আক্ৰান্ত 4জনৰ মৃত্যু ৰাজ্যত। শনিবাৰে দিনটোত দেশৰ 45 লক্ষাধিক লোকক দিয়া হৈছে কভিড ভেকচিন। স্বাস্থ্য মন্ত্ৰালয়ে সদৰি কৰিছে এই কথা। তামিলনাডুত পুনৰ 1578 জন কৰোনাত আক্ৰান্ত। যোৱা 24 ঘণ্টাত ৰাজ্যত কৰোনাত আক্ৰান্ত 24 জনৰ মৃত্যু। আফগানিস্তানত জালালাবাদ আক্ৰমণ ঘটনা। এই আক্ৰমণত নিহত হৈছে 4 জন লোক। দেশৰ মন্ত্ৰী হৰ্ষবৰ্ধন উপস্থিত শ্ৰীলংকাত। চাৰিদিনীয়া ভ্ৰমণসূচীৰে উপস্থিত হৈছে বিদেশ মন্ত্ৰী চুবুৰীয়া দেশখনত। কৰ্ণাটকত পুনৰ 636 জন কৰোনাত আক্ৰান্ত। এতিয়া ৰাজ্যখনত কৰোনাত আক্ৰান্ত হৈছে চিকিৎসাধীন হৈ আছে 12,356 জন ৰোগী। মণিপুৰত মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সাক্ষাৎ কৰে বিজেপিৰ অধ্যক্ষ জেপি নাড্ডাক। বহু গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে দুয়ো। ৰুক্মিণী গাঁৱত হিট এণ্ড ৰান গোচৰ অভিযুক্ত ৰাজকন্যা বৰুৱাৰ জামিন মঞ্জুৰ। শনিবাৰে জামিনত মঞ্জুৰ কামৰূপ জিলা মুখ্য ন্যায়াধীশ দণ্ডাধীশ আদালতৰ। বিশিষ্ট শিশু সাহিত্যিক অনুবাদক তৃষ্ণপ্ৰভা কলিতাৰ দেৱাসন। ৭৩ বছৰ বয়সত মহানগৰীত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিকগৰাকীয়ে। ২০১৩ চনত সাহিত্য একাডেমীৰ পৰা শিশু সাহিত্যিক বঁটা সন্মানেৰে সন্মানিত কৰিছিল। শনিবাৰৰ পৰা পুনৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰা হৈছে অসম ৰাজ্যিক চিৰিয়াখানা। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানাৰ দৰ্শনাৰ্থীসকলৰ অনলাইন মাধ্যমেৰে টিকট কাটিব পাৰিব বুলি উল্লেখ কৰিছে। মহানগৰীত জন্মজয়ন্তী অনুষ্ঠানত আয়োজন কৰি পুৱাতে ডিজেৰ তালে তালে উদ্যম নৃত্য কৰিলে নগৰ আয়োজক বৰতাৰী ক্লাবে। গান্ধী জয়ন্তীৰ পুৱাতে জাতিৰ পিতাক চূড়ান্ত অপমান কৰা এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পুৱাই অৰুণাচল প্ৰদেশত ভূমিকম্পৰ ফলত কম্পন অনুভৱ। ৰাজ্যখনত শনিবাৰে পুৱা ৰিখটাৰ স্কেলত 4.1 প্ৰাবল্যৰ কম্পন ঘনীভূত হৈছে। প্ৰদেশখনৰ বাছাৰ অঞ্চলত আছিল এই ভূমিকম্পৰ উৎপত্তিৰ স্থান। ৰাজ্যত কভিড সংক্ৰমণ হ্ৰাস পোৱাৰ সময়তে পোহৰলৈ আহিছে এক উদ্বেগজনক খবৰ।
যোৰহাটত মেডিকেল কলেজত কৰোনা দ্ৰুত সংক্ৰমণ সংঘটিত হৈছে। মেডিকেল কলেজত হাস্পতালখন জ্যেষ্ঠ চিকিৎসক ছাত্ৰ-ছাত্ৰীৰ ২৭গৰাকী চিকিৎসাধীন হৈ আছে। বিশ্বনাথ জিলাত আবকাৰী বিভাগৰ অভিযানত বিহালী ডেকা পথাৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰা। শোণিতপুৰ জিলাৰ আবকাৰী অধীক্ষক দেৱজিৎ নাথৰ নেতৃত্বত বিশ্বনাথ জিলাৰ আবকাৰী বিভাগৰ সহযোগত চলিছিল এই অভিযান। অসম চৰকাৰে শনিবাৰে অসম চুক্তিৰ সকলো ধাৰা বিশেষকৈ কেন্দ্ৰীয় পেনেলৰ দ্বাৰা প্ৰস্তুত কৰা জ্যেষ্ঠ দফা প্ৰতিবেদন ৰখাৰ বাবে এক পৰিকাঠামো ধাৰণা কৰাৰ বাবে এখন ৮জনীয়া উপ-সমিতি গঠন কৰে। কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ। দিছপুৰত বিধায়ক আৱাস গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। বিধায়কগৰাকীৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰাৰ বাবে বিধায়ক শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছে। কেৰালাত পুনৰ ১৩,২১৭ জন লোকৰ কভিড আক্ৰান্ত। ৰাজ্যখনত শনিবাৰে দিনত কৰোনাত আক্ৰান্ত ১২১ জনৰ মৃত্যু হয়। প্ৰিয় দৰ্শকসকল, এয়া আমি আপোনালোকক দেখুৱালোঁ ২৫টাকৈ খবৰ। আৰু যদি এই ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু ইয়াৰ পিছলৈ এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।